মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ গণিত বিষয় আলোচনা কৰিম। তোমালোকৰ গণিত বিষয়ৰ দ্বিতীয় পাঠ কোন, আজি তাৰ বিষয়ে পঢ়িম আমি। তোমালোকে চোৱা, কোন বুজিবলৈ হ'লে আমি কিছুমান আকৃতিৰ বিষয়ে জানিব লাগিব। গতিকে এতিয়া আকৃতি কিছুমানৰ উদাহৰণ আমি চাওঁ। তোমালোক চোৱা, আকৃতি কিছুমান প্ৰকাৰৰ হয়, যেনেকৈ প্ৰথমতে একমাত্ৰিক, দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতি। এতিয়া একমাত্ৰিক আকৃতি কোনবোৰ? যিবোৰ আকৃতিৰ মাত্ৰ দিশ থাকে, তাৰ কোনো প্ৰস্থ নাথাকে। ইয়াত চোৱা, অনলি ইয়াৰ দিশ আছে, গতিকে ইয়াৰ কোনো প্ৰস্থ নাই। সেয়েহে এইটো হ'ব কি, ৰেখা এডাল হৈছে কি একমাত্ৰিক আকৃতি। এতিয়া ঠিক তেনেদৰে দ্বিমাত্ৰিক আকৃতি হ'লে কেনেকুৱা হ'ব? যাৰ দিশ আৰু প্ৰস্থ থাকিব। এইটো হৈছে দিশ আৰু এইটো হৈছে প্ৰস্থ। যিবিলাক দিশ আৰু প্ৰস্থ থাকিব সেইবিলাক হ'ব কি দ্বিমাত্ৰিক আকৃতি। বুজি পাইছা? এতিয়া চোৱা, ত্ৰিমাত্ৰিক আকৃতি কোনবোৰ হ'ব? যিবোৰ আকৃতিৰ দিশ, প্ৰস্থ আৰু উচ্চতা থাকিব। ধৰি লোৱা, এইটো এটা বাকচ, ইয়াৰ দিশ আছে, এইটো হৈছে দিশ, এইটো হৈছে প্ৰস্থ, আৰু এইটো হৈছে উচ্চতা। গতিকে যিবোৰ আকৃতিৰ দিশ, প্ৰস্থ আৰু উচ্চতা থাকিব সেইবোৰ আকৃতি হ'ব কি ত্ৰিমাত্ৰিক আকৃতি। এতিয়া ত্ৰিমাত্ৰিক আকৃতিৰ কিছুমান বৈশিষ্ট্য থাকিব, যেনেকৈ চোৱা, এইখন এখন বাকচ বুলি ধৰি লোৱা। এই বাকচৰ কিছুমান কি হ'ব, কাষ থাকিব। এইবিলাক হৈছে কি কাষ, আৰু এইবিলাক তল। যিবিলাক সমতল আহি, দুটা তল আহি য'ত লগ লাগিব সেইটো হ'ব কি কাষ। আৰু এইবিলাক সমতলৰ যিখিনি শীৰ্ষবিন্দু আছে, শীৰ্ষবিন্দু মানে হৈছে ইয়াৰ ধৰি লোৱা এইটো এখন তল, ইয়াৰ শীৰ্ষবিন্দু হ'ব এইটো। এই শীৰ্ষবিন্দুখিনি য'ত লগ লাগিব সেইখিনি হ'ব কি চুক। এইখিনি হ'ব চুক, এইটো হৈছে কাষ, আৰু এইবিলাক হৈছে তল। বুজি পাইছা? এতিয়া চাওঁ হা, কোনবোৰ হ'ব? ধৰি লোৱা এইটো এটা ত্ৰিভুজ, গতিকে ত্ৰিভুজৰ এইবোৰ হৈছে কি বাহু, এইটো হৈছে কি শীৰ্ষবিন্দু, এইবোৰ হৈছে শীৰ্ষবিন্দু। গতিকে কোনো এখন সমতলৰ শীৰ্ষবিন্দুৱে সৃষ্টি কৰা আকৃতিক কি বুলি কোৱা হ'ব? কোণ বুলি কোৱা হ'ব। এই দুখন বাহুৱে কি কৰিছে? এইটো শীৰ্ষবিন্দু
সৃষ্টি কৰিছে। গতিকে এই শীৰ্ষবিন্দুৱে সৃষ্টি কৰা আকৃতিক কোণ বুলি কোৱা হ'ব। গতিকে এইটো হ'ব কি কোণ। বুজি পাইছা? এতিয়া আহা কিছুমান উদাহৰণ চাওঁ। ধৰি লোৱা এইখন এখন বাকচ। ইয়াৰ কোনবোৰ হ'ব? এইবিলাক হ'ব কি কোণ। আৰু এইবিলাক হৈছে শীৰ্ষবিন্দু আৰু এইবিলাক হ'ব বাহু। এইবিলাক। গতিকে এই দুটা বাহুৱে এই কোণটোৰ সৃষ্টি কৰিছে। ঠিক তেনেদৰে এইখনত চোৱা, এইখনৰ কোনবোৰ হ'ব? এইবোৰ হ'ব কোণ। এইবিলাক কোণ। এইবিলাক কোণ। কাৰণ এই বাহুবোৰে এই কোণটোৰ সৃষ্টি কৰিছে। বুজি পাইছা কোণ মানে? এতিয়া চাওঁ আহা কোণৰ প্ৰকাৰ। কোণ কেই প্ৰকাৰৰ হ'ব পাৰে? কোণৰ প্ৰকাৰ বুজিবলৈ হ'লে আমি প্ৰথমতে এটা বস্তু চাব লাগিব। সেইটো হৈছে কি ইয়াত চোৱা কোণমান যন্ত্ৰ। কোণমান যন্ত্ৰৰ ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব মুঠ? এই কোণবিলাক কি হ'ব? ইয়াৰ পৰা ইয়ালৈকে যদি আমি মাপোঁ তেতিয়াহ'লে ইয়াৰ মুঠ কোণ কিমান হ'ব? 180 ডিগ্ৰী। গতিকে ইয়াত ঠিক মাজভাগত যদি আমি ভাগ কৰোঁ তেতিয়া আমি কিমান পাম? এইফালে পাম 90 ডিগ্ৰী আৰু এইফালে পাম 90 ডিগ্ৰী। গতিকে ইয়াৰ এই 90 ডিগ্ৰীতকৈ সৰু কোণ যদি হয় তেতিয়াহ'লে ধৰি লোৱা ইয়াত সৰু কোণ হ'লে তেতিয়াহ'লে কি হ'ব? সূক্ষ্ম কোণ। আৰু ঠিক সমান যদি 90 ডিগ্ৰী হয় কোনোবা এটা কোণ তেতিয়া তাক কোৱা হ'ব সমকোণ। আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ যদি হয়, ইয়াৰ পৰা যদি আমি মাপোঁ ইয়ালৈকে যদি হয় তেতিয়াহ'লে সেইটো হ'ব কি স্থলকোণ। বুজি পাইছা? এতিয়া কোণ কেই প্ৰকাৰ পালা? 3 প্ৰকাৰ, হয়নে? কি কি? স্থূলকোণ, সমকোণ, আৰু সূক্ষ্মকোণ। এতিয়া স্থূলকোণ কোনবোৰ? যিবোৰ কোণ সমকোণতকৈ ডাঙৰ। ধৰি লোৱা এইটো এটা সমকোণ, ইয়াতকৈ ডাঙৰ হ'লে এইটো কি হ'ব? স্থূলকোণ। বুজি পাইছা? ঠিক তেনেদৰে সমকোণ হ'ব কি? এইটো হ'ব সমকোণ। বুজি পাইছা? আৰু তেনেদৰে সূক্ষ্মকোণ হৈছে সমকোণতকৈ সৰু। ধৰি লোৱা এইটো সমকোণ, ইয়াতকৈ যদি সৰু কোণ এটা হয় সেইটো হ'ব কি? সূক্ষ্মকোণ। বুজি পাইছা?